নমস্কাৰ, মোৰ নাম মনিষা ফৰ্টাছ। পাঠ কৰিব লোৱা কবিতাটিৰ শিৰোনাম কি আছে এই পৃথিৱীত। কবিতাটি লিখিছে মোৰ এজনী ভণ্টি অংকিতা ফৰ্টাছে। কি আছে এই পৃথিৱীত, এটা আলিংগনতকৈ উষ্ণ আৰু এটা চুমাতকৈ শীতল। কি আছে এই পৃথিৱীত, সময়তকৈ চুটি আৰু মিলনৰ অপেক্ষাতকৈ দীঘল। কি আছে এই পৃথিৱীত, মোৰ শব্দতকৈ ক্ষতবিক্ষত আৰু তোমাৰ নীৰৱতাতকৈ ধাৰাল। কি আছে এই পৃথিৱীত, তোমাৰ বিষাদতকৈ জিদি আৰু মোৰ চকুপানীতকৈ কোবাল। কি আছে এই পৃথিৱীত, তোমাৰ চকুতকৈ ধুনীয়া আৰু মোৰ চাৱনিতকৈ তৃষ্ণাতুৰ। কি আছে এই পৃথিৱীত, টোপনিতকৈ আৰামদায়ক আৰু সপোনত তোমাক দেখাতকৈ মধুৰ। কি আছে এই পৃথিৱীত, তোমাৰ আঙুলিতকৈ অস্থিৰ আৰু মোৰ চুলিতকৈ চঞ্চল। কি আছে এই পৃথিৱীত, তোমাৰ হাতখনতকৈ অকলশৰীয়া আৰু আমাৰ হাতৰ মুঠিটোতকৈ সবল। কি আছে এই পৃথিৱীত, সেইজাক বৰষুণতকৈ ধুনীয়া আৰু আমাৰ হাতত যেতিয়া ছাতি নাথাকে। কি আছে এই পৃথিৱীত, ৰাতিপুৱা এটাতকৈ ঈৰ্ষাপৰায়ণ প্ৰেমৰ নামত আমি কটালে উজাগৰি ৰাতি। দৰাচলতে একোৱেইতো নাই, মোৰ উশাহতকৈ কোমল আৰু তোমাৰ স্পৰ্শতকৈ স্বৰ্গীয়। একোৱেইতো নাই এই পৃথিৱীত, প্ৰেমতকৈ সুন্দৰ আৰু প্ৰেমিকতকৈ ভাগ্যৱান। ধন্যবাদ।